আজি আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজি ভালে দিন ধৰি ঘৰুৱা কিছু অসুবিধাৰ কাৰণে মই ভিডিঅ'খিনি দিব পৰা নাছিলোঁ। আহকচোন আজি মোৰ ৰেচিপিটো কিনো বনাওঁ আপোনালোকক দেখাই লওঁ। প্ৰথমে এয়া ঘৰৰ পুখুৰীত ধৰা গৰৈ মাছ, পিঁয়াজ, আদা, নহৰু, জলকীয়া, এয়া এটা পেষ্ট বনাই থৈছোঁ মিক্সিত মাৰি, আৰু এয়া ধনিয়া, আৰু এয়া ছাইডতে আছে জালুক, আৰু এয়া পাবলৈ দুৰ্লভ, এতিয়া পাবলৈ নাই ভেদাইলতা মই ধুনীয়াকৈ মিক্সিত মাৰি লৈছোঁ। আহক এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে কেৰাহীখন দি ল'লোঁ, আৰু ক'বলৈ পাহৰিলোঁ, লগত হ'ব এইটো এই গৰৈ মাছ পোৰা। আপোনালোকে খাই ভাল পায় নাই মোক জনাব কমেণ্টত। গৰৈ মাছ পোৰা। মোৰ কেৰাহীটো গৰম হৈ গৈছে। এতিয়া তেলটো দি দিম। তেলতে নিমখ অকণ দি চাবচোন, তেলটো মানুহে নপৰে বুলি কয়, কিমাননো সঁচা মই আজি চাম। এতিয়া মই মাছকেইডোখৰ দি দিম। হালধি অকণমান দি দিছোঁ, সৰহকৈ নিদিব। মোৰ এতিয়া মাছটো সম্পূৰ্ণ ফ্ৰাই হৈ গৈছে। এতিয়া মই কাঢ়ি লওঁ, তলিয়াতে কাঢ়িম মই। মোৰ তেলটো গৰম হৈ গ'ল। এতিয়া কাটি থোৱা পিঁয়াজ দুটা দি দিম। আদা, নহৰু, জিৰা, জলকীয়া বটা এইখিনি গোটেইখিনি ইয়াত দি দিম। দি ধুনীয়াকৈ ভাজিম। এতিয়া হালধি 1 চামুচ দিছোঁ ইয়াতে। অকণমান কাশ্মীৰী জলকীয়া কালাৰটো আহিবলৈ। ধুনীয়াকৈ লৰাই দিব। বইল কৰি থোৱা আলুখিনি দি দিছোঁ। আজি বিলাহী নাই দিয়া। বহুতে বিলাহী আপুনি দাদা সকলোতে ব্যৱহাৰ কৰে নেকি সোধে, সেইকাৰণে আজি বিলাহীটো ব্যৱহাৰ কৰা নাই। এই পিচি থোৱা জালুককণ অকণমান দি দিম ইয়াত। সৰহকৈ নিদিওঁ, কাৰণ আমাৰ ঘৰত জালুক খোৱা মানুহ কম, মইহে খাওঁ জালুক অকণমান। এয়া ভেদাইলতাখিনি ইয়াত ধুনীয়াকৈ দি দিম। চব কি ধুনীয়া হৈছে। এতিয়া ফ্ৰাই কৰি থোৱা মাছখিনি ইয়াত দি দিম। 20 মিনিটমান উতলিবলৈ দিম মাছখিনিৰ লগত গ্ৰেভিটো, আৰু শুকাই যাব লাগিব অলপ, তেতিয়াহে আচল ভেদাইলতা সোৱাদটো ওলাব। মাছটো চব কিমান ধুনীয়া ফ্ৰাই হৈছে, টাইট ফ্ৰাই হৈছে। অকণমান লৰাই দিব লাগে। মোৰ এতিয়া প্ৰায় 20 মিনিটমান হৈ গ'ল। চব ধুনীয়াকৈ গ্ৰেভিটো মোৰ ৰেডি হৈ গৈছে। কি ধুনীয়া হৈছে চব। এতিয়া কাঢ়োঁ, আৰু গৰৈ মাছ এটা পুৰিবলৈ আছে, সেইটো পুৰিম, আপোনালোকক দেখাম। তাৰপৰা ভাত বাঢ়িম আৰু উমি জুইত পুৰিবলৈ দিম। পোৰা মাছটো কেনেকৈ চফা কৰে আপোনালোকে নাজানিলে চাই লওক কেনেকৈ কৰিব লাগিব। ছুৰি এখন ল'ব,
এনেকৈ মূৰটোত ধৰিব, ধৰি লাহে লাহে টানি দিব। চব কি ধুনীয়াকৈ এৰাই যায়। এইটো দেখিছে এৰাই গ'ল। মানে ফালি দিব এই পেটুটো। প্ৰথমে পেটুটো উলিয়াই পেলাই দিব। এইটো পেটুটো, এইটো নাখায়। তাৰপৰা কাঁইটডাল ধুনীয়াকৈ চব জোকাই দিব এনেকৈ। গোটেই কাঁইটডালে ওলাই আহিছে। এতিয়া খানাটো বাঢ়ি আনিম আৰু